সম্পৰ্কবোৰ হাতৰ মুঠিত যিমানেই ধৰি ৰাখিব নিবিচাৰোঁ কিয়, সিমানেই দেখোন আঙুলিৰ ফাকেৰে সৰি সৰি পৰা যেন লাগে। সদৃশ এমুঠি বালি, তুমি কিন্তু সৰকি নাযাবা বন্ধু। হয়তো নোৱাৰিব পাৰোঁ তোমাৰ হাতত হাত থৈ কোনো হেঙুলি পথত খোজ দিবলৈ। হয়তো নোৱাৰিব পাৰোঁ তোমাৰ সৈতে নিৰ্জনতাৰ সন্ধানত যান্ত্ৰিকতাৰ আৱৰণ আঁতৰাই কোনো লং ড্ৰাইভত যাবলৈ। হয়তো নোৱাৰিব পাৰোঁ আধুনিকতাৰ পোচাকেৰেই বিভূষিত কোনো ৰেষ্টুৰেণ্টত তোমাৰ সৈতে কেণ্ডেল লাইট ডিনাৰ কৰিবলৈ। তথাপিও তুমি কিন্তু সৰকি নাযাবা বন্ধু। হয়তো নোৱাৰিব পাৰোঁ কোনো তিনিআলি বা চাৰিআলিত তোমাৰ বাবে অপেক্ষাৰত হ'বলৈ। হয়তো নোৱাৰিব পাৰোঁ কোনো এটি বৰ্ষামুখৰ ঋতু তোমাৰ সৈতে একেলগে উদযাপন কৰিবলৈ। হয়তো নোৱাৰিব পাৰোঁ ৰক্তিম কৃষ্ণচূড়াৰ তলত বহি দুয়ো একেলগে ওৰে ৰাতি উন্মুক্ত আকাশৰ তৰা গণিবলৈ। হয়তো নোৱাৰিব পাৰোঁ গ্ৰীষ্মৰ কোনো এটি উন্মত্ত দুপৰত মাতাল হৈ দুয়ো হাতত একেলগে কুলফি তুলি ল'বলৈ। তথাপিও তুমি কিন্তু সৰকি নাযাবা বন্ধু। একবিংশ শতিকাৰ সম্পৰ্কবোৰতো হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম এই ছ'চিয়েল মিডিয়াবোৰতেই আবদ্ধ। তেন্তে তুমি মই কিয় বিতৰ্কিত? বিশৃংখল ডায়েৰী পাতত কলিজাৰ কেঁচা তেজেৰে লিখা উচ্ছৃংখল কবিতাবোৰ মই তোমাক বাৰ বাৰ শুনাব বিচাৰোঁ। শুনিবাৰো মূৰ্ছিত হ'ব নেকি তোমাৰ ওঠৰ সেউজী হাঁহিবোৰ? শুনিবাৰো ম্লান পৰিব নেকি তোমাৰ উজ্জ্বল দুচকুৰ শুভ্ৰ জ্যোতিবোৰ? হৃদয় বেচা কিনা দৰ দামৰ শতিকা এয়া। তুমি কিন্তু নুসুধিবা মোৰ যন্ত্ৰণা সিক্ত হৃদয়ৰ দাম কিমান। নোৱাৰিবা নিৰূপণ কৰিব তুমি মোৰ ৰিক্ত বিকল হৃদয়ৰ মূল্য। তথাপিও তুমি কিন্তু সৰকি নাযাবা বন্ধু। তুমি কিন্তু সৰকি নাযাবা বন্ধু।